স্টুডেন্ট আজিৰ ভিডিঅ'ত মই নৱম শ্ৰেণীৰ অনুশীলনী 1.3 এক নম্বৰ কুৱেশ্যন আৰু 2 নম্বৰ কুৱেশ্যনটো সলভ কৰা শিকাই দিম অতি সহজে আৰু অতি ডিটেইলছত বুজিছা। সো এক নম্বৰ কুৱেশ্যনটো কি কৈছে, তলত দিয়া সংখ্যাবিলাকক দশমিক বিস্তৃতিত প্ৰকাশ কৰা আৰু প্ৰতিটোৰে দশমিক বিস্তৃতি কি ধৰণৰ হ'ব উল্লেখ কৰা। মানে পৰিসমাপ্ত হ'ব নে অপৰিসমাপ্ত হ'ব, পৌনঃপুনিক না অবিৰত অপৌনঃপুনিক হ'ব। সো এইবোৰ আমাক বিস্তৃতি কৰিব লাগে। সো ইয়াৰ বাবে প্ৰথমে তোমালোকে কি কৰিব লাগিব, যেটো দিয়া আছে সেইটো ফাৰ্ষ্টত হৰণ কৰিব লাগিব। সো এক নম্বৰটো কি কৈছে, 1 নম্বৰ 36/100 ইয়াৰ সলিউশন লিখা ইয়াত এনেকে। সো ইয়াৰ সলিউশনটো তুমি সাইডত কেনেকে কৰিবা, এই 36 যেটো ওপৰত আছে এইটো ভিতৰত লিখিবা আৰু 100 টো বাহিৰত। এইটো হয়তো তোমালোকে নিশ্চয় জানা, ক্লাস 9ত পঢ়া। সো এইটো এতিয়া হৰণ কৰা। সো তোমালোকে যেহেতু ইয়াত 100 দিয়া আছে, সো তোমালোকে কিন্তু এইটো দীঘলীয়া হৰণ নকৰাকৈ ডাইৰেক্ট দুটা জিৰো যেহেতু আছে সেইকাৰণে তোমালোকে 2 ঘৰ আগত দশমিক দিলেও কিন্তু ইয়াৰ এনসাৰটো আহি যাব। 36/100 ইকুৱেল 0.36 ইয়াৰ এনসাৰটো কিন্তু এইটো আহিব। কি কৰিছো, যেহেতু 100 আছে, সো 100ৰ ভিতৰত কেইটা জিৰো আছে, দুটা। সেইকাৰণে আমি ওপৰত লোৱাৰ লগে লগে 2 ঘৰ আগত দশমিকটো আগুৱাই গৈছে। ইয়াৰ পৰা ইয়াত 1 ঘৰ, ইয়াৰ পৰা ইয়াত 1 ঘৰ, 2 ঘৰ হৈ গ'ল ন। সো ইয়াত যদি 1000 থাকিল হয় তেনেহ'লে 3 ঘৰ। সো এইটো তোমালোকক মই দীঘলীয়া হৰণ কৰিও দেখাই দি আছো। সো 100ক 36 এৰে হৰণ নাযায়। সো ইয়াৰ বাবে কি দিবা, প্ৰথমে এটা দশমিক দিবা। ইয়াৰ পিছত দশমিক দিয়াৰ লগে লগে তুমি ইয়াত এটা জিৰো দিব পাৰিবা। জিৰো দিয়াৰ লগে লগে তোমালোকে ইয়াত চাইছা ইয়াতকে এইটো কিন্তু ডাঙৰ হৈ গ'ল। সো 360 হৈ গ'ল আৰু ইফালে 100। সো 100ক 360ৰে হৰণ কৰা। সো কেইবাৰ যাব তুমি চোৱা, 3 বাৰ যাব। 3ৰে যেতিয়া হৰণ দিবা তেতিয়া তোমাৰ ইয়াত আহিব 300, 300 আহিব। 3 100 গুণ 300। ইয়াৰ পিছত জিৰো গেল আৰু ইয়াৰ পৰা বিয়োগ কৰিলে 360ৰ পৰা 300 বিয়োগ কৰিলে ইয়াত কি আহিল 60 তো এতিয়া আকৌ 100 তো 60ক হৰণ নাযায়। কি কৰিবা, ইয়াত আৰু এটা জিৰো দিব পাৰিবা বুজিছা। আৰু এটা জিৰো দিয়াৰ লগে লগে তোমাৰ কি আহিল 600 তোমাৰ ঘৰৰ মাজত কেইবাৰ যায় তুমি চাবা, 6 100 গুণ 600 হ'ব। তো 6 যেতিয়া দিবা এতিয়া 600 আহি যাব। ইয়াত ভাগেক জিৰো আহি গ'ল। চাইছা তোমাৰ এনসাৰটো কিন্তু এইটো আহিল। ওকে, ইয়াৰ পিছত তোমালোকে ইয়াত লাষ্টত লিখিব লাগিব ই দশমিক পৰিসমাপ্ত হৈছে নে। সো এইকাৰণে লিখিবা ই দশমিক পৰিসমাপ্ত। ইয়াৰ পিছত 2 নম্বৰটো তোমাৰ কি দিছে, 2 নম্বৰ 1/11 একক 11ৰে হৰণ কৰিব লাগে। সো তোমালোকে কি লিখিবা, ওপৰটো ভিতৰত আৰু তলৰ যেটো আছে সেইটো বাহিৰত লিখিব লাগে 1/11। সো তোমালোকে চাইছা 11 কিন্তু 1ৰ মাজত হৰণ নাযায়। সো ইয়াৰ বাবে এতিয়া কি কৰিবা, এটা দশমিক দিবা। ওপৰত দশমিক দিয়াৰ লগে লগে তুমি এটা ইয়াত জিৰো লিখিব পাৰিবা। সো ইয়াত দশমিক দিয়াৰ লগে লগে ইয়াত এটা জিৰো আহিল, তথাপিও কিন্তু এই 11 10ৰ মাজত হৰণ নাযায়। সো এতিয়া কি কৰিবা, সো এতিয়া কিন্তু তুমি ডাইৰেক্ট আৰু এটা জিৰো বহুৱাব নোৱাৰিবা। সো জিৰোটো আৰু এটা আনিবই লাগিব। সো ইয়াৰ বাবে কি কৰিবা, ওপৰত আৰু এটা জিৰো দিবা। ওপৰত জিৰো দিয়াৰ লগে লগে তলতো আৰু এটা তুমি জিৰো দিব পাৰিবা। সো এতিয়া তুমি চোৱা 11 1ৰ মাজত কেইবাৰ হৰণ যায়। তোমালোকে জানা 11 যদি তুমি 9ৰে পূৰণ কৰা তোমাৰ কি আহিব 99। সো ইয়াত 9 দিলে তোমাৰ ইয়াত কি আহিব 99। সো 1ৰ পৰা 99 বিয়োগ কৰিলে তোমাৰ কি থাকিব 1। এতিয়া আকৌ এইটো আহিল, আকৌ তুমি এটা জিৰো দিলা, নাযায়। সো ওপৰত আৰু এটা জিৰো দিবা, তলত আৰু এটা জিৰো আহি যাব। আকৌ 11ক তোমাৰ কেইবাৰ যাব 9ৰে 99। সো এনেকে তোমাৰ ওলাই থাকিব। সো ইয়াৰ এনসাৰটো কি হ'ব, এনসাৰ হ'ব 1/11 ইকুৱেল 0.09 বাৰ। মানে 09 ওলাই থাকিব শেষ নহ'ব। সো ইয়াৰ এনসাৰটো লাষ্টত কি লিখিবা, ই দশমিক অপৰিসমাপ্ত পৌনঃপুনিক। এনসাৰটো কি লিখি দিবা, ই দশমিক অপৰিসমাপ্ত পৌনঃপুনিক। সো তোমালোকে এইটো চাইছা পৌনঃপুনিক কিহৰ কাৰণে হৈছে, কাৰণ এইটো ৰিপিট হৈ আছে 0.92। এই 0.92 তোমাৰ বাৰে বাৰে ওলাই আছে, সেইকাৰণে হৈছে আমাৰ পৌনঃপুনিক। কিন্তু এইটো যদি 0.9 নোলায়, বেলেগ ওলাই থাকিল হয়, কোনো এটা টাৰ্ম ৰিপিট নহ'ল হয়, তেতিয়া তোমাৰ ইয়াত অপৌনঃপুনিক হ'ল হয়। কিন্তু যিহেতু এটা একেটা টাৰ্মে ৰিপিট হৈ আছে সেইকাৰণে পৌনঃপুনিক লিখিছোঁ, ইয়াত অপৌনঃপুনিক নহ'ব বুজিছা। নেক্সট কুৱেশ্যনটো কি দি আছে, 3 নম্বৰ 4 1/8। তো ইয়াৰ সলিউশন তোমাৰ কি হ'ব, সলিউশন লিখিবা। প্ৰথমে এইটো অলপ সিম্পলিফাই কৰিবা। সো এইটো কি কৰিবা, এইটো মাল্টিপ্লাই কৰিবা। 8 4 গুণ 32 + 1
এইটো মাল্টিপ্লাই কৰি এইটো প্লাছ কৰিবা বুজিছা 8 4 গুণ 32 প্লাছ 1 হ'ব 33 33/8 এইটো সলভ কৰাৰ পিছত তোমাৰ এনসাৰটো কিন্তু এইটো আহিব সো এতিয়া তোমালোকে এইটোক তোমাৰ হৰণ কৰিব লাগিব সো হৰণটো তোমালোকে সাইডত কৰি লবা 33 আছে ওপৰটো থাকিব ভিতৰত আৰু 8 বাহিৰত তো তোমাৰ কেইবাৰ যাব 8 দুইবাৰ যাব 8 2 গুণ 32 হয় 32 এতিয়া 33 ৰ পৰা 32 গলে 3 ৰ পৰা 2 গলে কিমান থাকিব 1 ওকে 1 থাকিল ইয়াৰ পিছত চোৱা 8 কিন্তু এই 1 এৰে হৰণ না যায় ইয়াৰ বাবে কি কৰিবা ইয়াতে এটা দশমিক দিবা দশমিক দিয়াৰ লগে লগে তোমাৰ তলত এটা 0 লিখিব পাৰিবা সো এতিয়া চোৱা এই 8 10 ৰ মাজত কেইবাৰ হৰণ যায় সো তোমালোকে চোৱা 8 গুণ 8 8 গুণ 16 16 তো 10 তকৈ বেছি হৈ যায় সো 8 একবাৰ দিবা 8 1 গুণ 8 এতিয়া যেতিয়া 10 ৰ পৰা 8 মাইনাস কৰিবা 10 ৰ পৰা 8 মাইনাস কৰিবা তোমাৰ কি থাকিব 2 ওকে 2 থাকিল এতিয়া চোৱা এই 8 টো কিন্তু 2 এৰে হৰণ না যায় এতিয়া আকৌ কি কৰিবা আৰু এটা 0 দিব পাৰিবা 0 দিয়াৰ লগে লগে তোমাৰ মানে এই 0 টো এক্সট্ৰা এটা দিব পাৰিবা কিন্তু এতিয়া যদি আৰু এটা 0 দিব লাগে তেতিয়ালে কিন্তু তোমাৰ ওপৰতো এটা 0 দিব লাগিব এইটো কথা মাইন্ডত ৰাখিবা সো ইয়াত আৰু এটা 0 না লাগে সো আমাৰ 20 তে যাব সো 8 20 ৰ মাজত ভাগ কেইবাৰ যাব দুইবাৰ দিলে যাব 16 দুইবাৰ যদি ভাগ কৰা 16 যাব আৰু তিনিবাৰ দিলে তোমাৰ কিমান যাব 32 সো 32 20 তকৈ ডাঙৰ হৈ যায় সেই কাৰণে তুমি 2 দিবা সো ইয়াত 2 লিখিবা দুইবাৰ দিলে 8 2 গুণ 16 সো 20 - 16 তোমাৰ কি হ'ব 10 ৰ পৰা 6 গেলে 4 এক হাতত লৈছিলা ধাৰে লৈছিলা সো ইয়াত 1 1 ৰ পৰা 1 গেলে 0 তোমাৰ 04 থাকিল সো 04 কিন্তু এই হেৰিৰে হৰণ না যায় চোৱা 8 কিন্তু 4 ক হৰণ না যায় তো কি কৰিবা আকৌ এটা 0 দিব পাৰিবা সো ইয়াত চোৱা এতিয়া 8 কিমান গুণ 40 হয় 8 40 ৰ মাজত কেইবাৰ ভাগ যায় চোৱা 8 4 গুণ কিমান 8 4 গুণ 32 হয় 8 5 গুণ 40 হয় 8 5 গুণ তোমাৰ 40 হয় সো এতিয়া তোমালোকে 5 এৰে হৰণ দিবা 8 5 গুণ 40 ইয়াত ভাগে 0 আহি গল সো ইয়াৰ এনসারটো তোমাৰ কি আহিব 33/8 ইকুয়াল 2.125 এর এনসারটো হল এইটো এনসারটো এইটো লিখিবা ইয়াৰ পিছত তোমাক তলত আৰু লিখিব লাগিব ই দশমিক পরিসমাপ্ত সো যেহেতু দশমিক হেক আমাৰ আৰু ভাগ 0 ওলাই গল সেইকাৰণে তোমাৰ লাষ্টত লিখি দিব লাগিব ই দশমিক পরিসমাপ্ত সো তোমালোকে হ্যান্ডরাইটিং অলপ ইগনোর কৰিবা কিনো টেবত হাতেৰে লিখি আছো তো সেইকাৰণে ইমান এটা ভাল হোৱা নাই মানে আখৰটো ইমান ভাল নহয় টেবত লিখাতে সো নেক্সট কোৱেশ্চনটো লৈ যাও নেক্সট কোৱেশ্চনটো আমাৰ কি হল 3/13 চাই নাম্বাৰটো হল 3/13 সো ইয়াত সলিউশন কি লিখিবা সলিউশন 3/13 সো এতিয়া 3/13 সাইডত হৰণ কৰিব লাগিব তোমাৰ সো 3 ওপৰত আছে সেইকাৰণে 3 ভিতৰত লিখিব লাগিব এন্ড 13 তলত এটোৰে হৰণ কৰিব লাগিব সো চোৱা 13 কিন্তু 3 এৰে হৰণ না যায় 13 তকৈ 3 ডাঙৰ সেইকাৰণে কি কৰিবা ওপৰত এটা দশমিক দিবা এটা দশমিক দিয়াৰ লগে লগে তোমাৰ কিন্তু ইয়াত এটা 0 আহি যাব সো তোমালোকে চাবা 13 30 ৰ মাজত কেইবাৰ হৰণ যায় তুমি যদি 2 এৰে হৰণ পূৰণ কৰিছোৱা 13 ক 3 2 গুণ 6 2 1 গুণ 2 26 13 2 গুণ 26 হয় সো চোৱা 26 13 30 ৰ আখে পাখে আছে কিন্তু তুমি যদি 3 এৰে হৰণ কৰি দিয়া 3 এৰে হৰণ কৰাৰ লগে লগে কিন্তু বেছি যাব কাৰণ 3 3 গুণ 9 আৰু 3 1 গুণ 3 39 হৈ যাব 39 to 30 কে ডাঙৰ সেইকাৰণে তোমালোকে এইটো 2 এৰে হৰণ কৰিব লাগিব সো ওপৰত দিবা 2 2 এৰে কিমান হ'ব 3 2 গুণ 6 2 1 গুণ 2 26 13 2 গুণ 26 ইয়াৰ পিছত 30 ৰ পৰা 26 বিয়োগ কৰিবা 30 - 26 কৰিলে কিমান আহিব সো ইয়াত আকৌ চোৱা 13 কিন্তু 4 ৰ মাজত হৰণ না যায় 13 তকৈ 4 ডাঙৰ এতিয়া কি কৰিবা আকৌ ইয়াত এটা 0 দিব পাৰিবা ইয়াৰ পিছত তুমি চোৱা 13 14 মাজত কেইবাৰ হৰণ যাব সো তোমালোকে চাইছিলা যদি 3 এৰে পূৰণ কৰা 13 ক সো তোমাৰ কি পাবা 39 পাবা ওকে সো ইয়াত 3 এৰে হৰণ কৰা 3 এৰে হৰণ কৰিলে 39 আহিব সো 39 আহিব এটা 40 - 39 কিমান আহিব তোমাৰ ইয়াত বাকি থাকিব 1 সো ইয়াৰ পিছত আকৌ কি কৰিবা আকৌ এটা 0 দিলা 0 দিয়াৰ পিছতো চোৱা 13 টো কিন্তু 10 তকৈ সৰু গতিকে এইটো 13 কিন্তু 10 ৰ মাজত হৰণ না যায় তো ইয়াত কি কৰিবা এতিয়া আৰু এটা 0 আনিব লাগিব আমাৰ সো আৰু এটা 0 এক্সট্ৰা লৈ চাই এতিয়া কিন্তু ডাইৰেক্ট আৰু এটা 0 আনিব নোৱাৰা সো আৰু এটা 0 আনিব হলে তোমালোকে ওপৰত আৰু এটা 0 ল'ব লাগিব ওপৰত 0 লোৱাৰ পিছতে তুমি তলত আৰু এটা 0 আনিব পাৰিবা ওকে ইয়াৰ পিছত চোৱা 13 1 ৰ মাজত কেইবাৰ হৰণ যায় সো চোৱা 7 ৰে তুমি 13 ক মাল্টিপ্লাই কৰি চোৱা কৰিবা 7 এৰে মাল্টিপ্লাই কি কৰিলে কি হ'ব 8 3 গুণ 21 2
91 তোমাৰ আহিব সো এতিয়া তুমি যদি 100ক 91 100ৰ পৰা 91 মাইনাস কৰা কি আহিব ইয়াত 10ৰ পৰা গেল 9 ওকে 9 বাকি থাকিল এই 9ক এতিয়া আকৌ 13 এৰে হৰণ কৰিব লাগিব সো 9ক তো হৰণ না যায় সো তোমালোকে এটা 0 ললা 0 ললে কিমান আহিব তোমাৰ যেহেতু এবাৰ হাতেৰে কৰিছা হাতেৰে কৰি 91 আইছিল এবাৰ নিশ্চয় 6 এৰে কৰিব কাৰণ 91 বেছি হাতেৰে কৰিলে 91 90 কে বেশি তো এবার 6 এর হরণ করা 6 এর হরণ করিলে তোমার কিমান বার যাব 6 13 6 গুণ 78 এতিয়া যেতিয়া মাইনাস করিবা এটু 90 এর পৰা 78 সো কিমান হ'ব ইয়াত 0 এর পৰা 8 না যায় এক ধার 10 এর পৰা 8 গেলে 2 আৰু ইয়াত থাকিল 8 8 এর পৰা 7 গেলে 1 12 থাকিল সো 12 থাকিল ইয়াতে 13 কিন্তু আকৌ 12 ৰে হৰণ না যায় সো আকৌ কি দিবা এটা শূন্য দিবা এটা শূন্য দিয়াৰ লগে লগে 120 হল সো তোমাৰ 13 কিমান গুণ 120 এর আখে পাখে আহিব সোয়া 13 10 গুণ 130 সো অবভিয়াসলি 13 9 গুণ হ'ব 13 9 গুণ 8 13 9 গুণ 117 হ'ব সো এতিয়া 120 এর পৰা 117 বিয়োগ কৰা সো ইয়াত 3 আহিব সোয়া আকৌ এটা 3 ৰে 13 হৰণ না যায় সো আকৌ এটা 0 দিবা 0 দিয়াৰ পিছত তোমালোকে সোয়া এই 30 আৰু এই 30 একে কিন্তু আহি গল না সেম রিপিট টার্ম আহি গল তার মানে এইখিনি টার্ম তোমার রিপিট হৈ থাকিব এইখিনি যিমান বাৰে হৰণ কৰিবা এইখিনি উলিয়াই থাকিব হেক নহব সো ইয়াৰ এনসারটো কি লিখিবা 3/13 ইকুয়াল 0.230769 উপৰত বাৰ মানে এইখিনি রিপিট হৈ থাকিব আৰু ইয়াৰ তলত কি লিখিবা ই দশমিক অপৰিসমাপ্ত পৌনঃপুণিক হৈ গল ই দশমিক অপৰিসমাপ্ত মানে এটু দশমিক হেক নহয় এই কাৰণে এটু অপৰিসমাপ্ত লিখিছো আৰু পৌনঃপুণিক কিহৰ কাৰণে লিখিছো কাৰণ এইখিনি টাৰ্ম তোমাৰ সোয়া রিপিট হৈ আছে এই কাৰণে আমি ইয়াত লিখিছো পৌনঃপুণিক আৰু এটু রিপিট নহলে অপৌনঃপুণিক লিখিলো হয় 5 নম্বৰত কি কৈছে 2/11 এটু হৰণ কৰা সো ইয়াত লিখা সলিউশন 2/11 তুমি সাইডত হৰণ কৰিবা 2 ইয়াত ৰাখিলা ইয়াত 11 সো 11 2 এৰে হৰণ না যায় সো ইয়াৰ বাবে কি কৰিবা ইয়াত এটা দশমিক দিয়াৰ লগে লগে তোমাৰ ইয়াত এটা অটোমেটিকলি 0 আহি যাব ইয়াত 0 দিয়াৰ লগত তোমাৰ কি বাৰ যাব সোয়া 11 গুণ 11 11 2 গুণ 22 হৈ যাব সো 22 টু 22 টু 20 কে ডাঙৰ হৈ যাব সো এবাৰ দিবা তোমাৰ কিমান আহিব 11 সো 20 - 11 টিম কিমান আহিব তোমাৰ 9 সো হৰণটো মই সাইডত সোনকালে কৰিলো তোমালোকে নিজে কৰি লবা সো 3 এর উপর 18 এর উপর বার চিন হবো সো এনসারটো কি লিখিবা 2/11 ইকুয়াল 0.18 বার আৰু ইয়াৰ তলত কি লিখিবা ই দশমিক পৰিসমাপ্ত পৌনঃপুণিক এইখিনি লিখিলা এইখিনি লিখাৰ পাছত হৰণ ফলটো ইয়াত লিখিবা হৰণ কৰি যেটো আহিলে এটো লিখিলা এইখিনি ইয়াত লিখিলা লিখাৰ পিছত কি লিখিবা ই দশমিক পৰিসমাপ্ত পৌনঃপুণিক আকৌ কৈ দিও পৰিসমাপ্ত কাৰণ এটো কিন্তু ইয়াত অপৰিসমাপ্ত হ'ব ভুল হৈছে ইয়াত অপৰিসমাপ্ত হ'ব কাৰণ এটো কিন্তু সমাপ্ত নহব উলাই থাকিব এই কাৰণে হ'ব ই দশমিক অপৰিসমাপ্ত পৌনঃপুণিক কিয় কাৰণ এটো রিপিট হৈ আছে এই কিন্তু রিপিট উলাই থাকিব আৰু অপৌনঃপুণিক যেতিয়াই হল হয় যেতিয়া কিন্তু এটো রিপিট নহল হয় বেলেগ উলাই থাকিল হয় বুজিছা সো স্টুডেন্ট এতিয়া আমাৰ 6 নম্বৰত কি কৈছে 329 ডিভাইডেড বাই 400 তো এটো তুমি সাইডত প্ৰথমে হৰণটো কৰি লবা সো সোয়া 400 কৈ 329 এটো হৰু সো 400 ইয়াৰ মাজত কিন্তু হৰণ না যায় ইয়াৰ বাবে তোমালোকে ইয়াতে 0 আনিব লাগে 0 আনৰ বাবে ওপৰত এটা দশমিক দিবা ইয়াতে 0 আহি যাব ওকে ইয়াৰ পিছত সোয়া 400 3290 এর মাজত কেইবাৰ হৰণ যায় 8 বাৰ দিছো 8 বাৰ পূৰণ কৰিছো 0 0 32 সোয়া তুমি যেতিয়া 400ক 8 এৰে পূৰণ কৰিবা 3200 হ'ব সো আমাৰ কি আছে 3290 আছে সো 90 বেছি সো তোমালোকে ডেফিনেটলি ইয়াত 8 হ'ব 8 দিল তোমাৰ কি আহিব 3200 ওকে সো ইয়াৰ পিছত এইটোৰ পৰা এইটো বিয়োগ কৰা 0 টো আছে 0 আহিল 9
আৰু ইয়াৰ পৰা বিয়োগ কৰিলে 0 যাব এতিয়া 400 তোমাৰ 90 ৰ মাজত হৰণ কৰিব লাগে চোৱা 400 কিন্তু 90 তকৈ ডাঙৰ সো সেইকাৰণে তোমাৰ ইয়াতে এটা 0 দিব পাৰা 0 দিয়াৰ লগে লগে 900 হৈ গ'ল 900 400 ৰ মাজত কেইবাৰ হৰণ যায় চোৱা 4 2 গুণ 8 তুমি যদি দুইবাৰ দিয়া 800 হৈ যাব 4 2 গুণ 8 800 হৈ গ'ল এতিয়া বিয়োগ কৰা তোমাৰ 100 বাকি থাকে 100 বাকি থাকাৰ পিছত তোমালোকে আকৌ ইয়াত চোৱা 400 1তকৈ ডাঙৰ সেইকাৰণে কি দিবা আৰু এটা 0 দিবা এতিয়া চোৱা তুমি যদি দুইবাৰ দিয়া তো 800 হ'ব 2 দিয়াৰ লগে লগে তোমাৰ কি থাকিব 800 তোমাৰ এটো 1000 ৰ পৰা 800 মাইনাস কৰিলে তোমাৰ কি বাকি থাকিব 200 বাকি থাকিব ওকে আকৌ এটা চোৱা 400 200তকৈ ডাঙৰ সো না যায় সেইকাৰণে তুমি লোকে আকৌ এটা 0 দিবা আকৌ এটা 0 দিয়াৰ লগে লগে তোমাৰ চোৱা 2000 হৈ গ'ল সো তোমালোকে চোৱা 4 5 গুণ 20 তুমি যদি এটো 5 এটা পূৰণ কৰা চোৱা 0 0 4 5 গুণ 20 মানে 2000 আহি যায় 400 5 বাৰ পূৰণ কৰিলে 2000 আহি যাব আৰু ভাগে 0 হৈ যাব সো ইয়াৰ এনসারটো কি হ'ব এনসার তোমাৰ আহিব 0.8225 আৰু ইয়াৰ তলত লিখিবা ই দশমিক পরিসমাপ্ত ই দশমিক পরিসমাপ্ত এইখিনি লিখি দিলে তোমাৰ এই এনসারটো কিন্তু হৈ গ'ল সো তোমালোকক মই ডিটেইলছত অলপ হৰণটো অলপ ডিটেইলছত শিকাই দিছো বহুতৰে হয়তো ক্লাস 9 ত হৰণ কৰিব নাজানে তেওঁলোকৰ বাবে আৰু যিহেতু জানা হেইলোকে তো এক্সিলেন্ট তেওঁলোকে স্কিপ কৰি দেখিবা এনসারটো ওকে স্টুডেন্ট এতিয়া 2 নম্বৰ কোৱেশ্চনটো কি হৈছে তোমালোকে জানা যে 1/7 ইকুৱেল 0.142857 এটোৰ ওপৰত বাৰ আছে দীঘলীয়া হৰণ নকৰাকৈ 2/7 3/7 4/7 5/7 ৰ দশমিক বিস্তৃতি কেনেদৰে হ'ব ধাৰণা কৰিব পাৰিবানে যদি পাৰিবা কেনেকৈ আৰু ইংগিতটো কি কৈছে 1/7 ৰ মান উলিয়াটো ভাগ একবাৰ লক্ষ্য কৰিব কৈছে ইয়াৰ সলিউশন কি হ'ব তো প্ৰথমে তোমাৰ কি দিয়া আছে যেটো দিয়া আছে এটো লিখা 1/7 ইকুৱেল 0.142857 এর উপর বার আছে সো এতিয়া 2/7 কেনেকে লিখিবা 2/7 ক আমি কেনেকে লিখিব পারি 2 into 1/7 লিখিব পারি না সো এটো কি হ'ব তেতিয়ালে 2 into 1/7 এর ভ্যালু দিয়া আছে 0.142857 দিয়া আছে এর উপর তো বার হয়ে যাব ওকে সো এটো এতিয়া মাল্টিপ্লাই কৰা 2 ৰে এটুক মাল্টিপ্লাই কৰিলে কিমান হ'ব সো 7 3 গুণ 21 হাতত 2 5 গুণ 10 12 ৰ 2 হাতত 1 8 2 গুণ 16 1 17 হাতত 1 2 গুণ 4 1 5 4 2 গুণ 8 2 গুণ 2 এনসারটো কি আহিল 0.28571 বার এটো তোমাৰ এনসার হৈ গল ঠিক এনেকে তোমালোকে 3/7 লিখিব পাৰা তো 3/7 কি হ'ব 3/7 ইকুয়াল কি লিখিবা 3 into 1/7 লিখিব পাৰা সো 1/7 ৰ ভ্যালু কি হ'ব 3 into 0.142857 লিখা আছে আৰু ইয়াৰ ওপৰত বাৰ সো এতিয়া মাল্টিপ্লাই কৰা এইটোৰে তো মাল্টিপ্লাই কৰিলে তুমি কি হ'ব মাল্টিপ্লাই টু সাইডত কৰি লবা অবশ্যই মাল্টিপ্লাই টু কৰিব জানা হয়তো 0.428571 এর উপর তো বার হ'ব ওকে এইটো হ'ব এনেকে তোমালোকে মাল্টিপ্লাই টু সাইডত কৰি লবা ইয়াৰ পিছত তোমাৰ কি আহিল 4/7 4/7 ৰ সেম লিখিবা 4 into 1/7 ইকুৱেল 4 into 1/7 ৰ ভ্যালু কিমান আছে 0.142857 উপৰত তো বার সো এটো তুমি মাল্টিপ্লাই কৰি দিবা সো এটো মাল্টিপ্লাই কৰিলে তোমাৰ কি আহিব 0.571428 প্ৰতবাৰ ইয়াৰ পিছত সেম এনেকে 5 ৰ লগত লিখিবা 5/7 ইকুৱেল 5 into 1/7 লিখিব পাৰি 5 into 0.142857 বার এনেকে লিখিলা লিখাৰ পিছত তোমালোকে চাবা এটো মাল্টিপ্লাই কৰি চাবা সাইডত খাতাৰ সাইডত এটো মাল্টিপ্লাই কৰি চাবা মাল্টিপ্লাই কৰিলে কি হয় তো মই হনকালে মাল্টিপ্লাই টু কৰি লৈ আছো সো এটো মাল্টিপ্লাই কৰিলে কি আহে 0.7148
285 তোমাৰ এইটো এনসাৰ আহি যাব 5 এৰে কৰিলে এইখিনি আহিব ওকে আৰু তোমালোকে 6/7 এইটো তোমালোকক হোমৱৰ্ক দিলো তোমালোকে এইটো কৰি মোৰ কমেন্ট বক্সত ড্ৰপ কৰিবা মই তোমালোকক চাম আৰু চাই ৰিপ্লাই দিম ওকে স্টুডেন্ট 4 নম্বৰটো কি কৈছে তোমাক চোৱা তলত দিয়াবৰ p/q আৰ্হিত প্ৰকাশ কৰা যত q আৰু p আৰু q অখণ্ড সংখ্যা আৰু q নট ইকুৱেল 0 সো এইটো তোমালোকক অতি সহজে এটা পদ্ধতি শিকাই দিম যেটো কিতাপত দিয়া পদ্ধতি আছে এইটো সো এক নম্বৰটো কি দি আছে 0.6 সো এইটো সলিউশন কি লিখিবা ধৰা হল x equal 0.6 bar তুমি এইটো যেটো কোৱেশ্চনত দি আছে হেতু কি ধৰিবা x equal 6 bar আৰু এইটো আমি কি লিখিব পাৰি x equal 0.6 bar কি লিখিব পাৰি 6 আমি এনেকৈ লিখিব পাৰি ওকে এইটো দিবা ইকুৱেশ্যন নাম্বাৰ 1 মানে সমীকৰণ নাম্বাৰ 1 এইটো দি দিবা ইয়াৰ পিছত তুমি কি কৰিবা দুয়োফালে 10 এৰে পূৰণ কৰিবা কিয়নো ইয়াত 6 এটাৰ ওপৰত বাৰ আছে এইকাৰণে দুয়োফালে কি কৰিবা 10 এৰে পূৰণ কৰিবা লিখা দুয়োফালে 10 এৰে পূৰণ কৰি দুয়োফালে 10 এৰে পূৰণ কৰি কি আহিব চোৱা ইফালে 10 এৰে পূৰণ কৰা 10 ইনটু মানে 10 ইনটু x ইকুৱেল 10 ইনটু 0.666 চোৱা ইয়াতো আমি 10 এৰে পূৰণ কৰিছো ইয়াতো 10 এৰে পূৰণ কৰিছো ইয়াতো আমি 10 এৰে পূৰণ কৰিছো সো 10 এৰে পূৰণ কৰাৰ পিছত কি আহিল ইফালে আহিব 10x 10 ইনটু x ইকুৱেল 10x ইকুৱেল তুমি চোৱা 10 ইনটু 0.666 যেতিয়া মাল্টিপ্লাই কৰিবা কি আহিব যেহেতু 10 এৰে আছে এটা 0 গতিকে দশমিক এক ঘৰ পিছুৱাই যাব এই দশমিকটো ইয়াত যাব ওকে সো এটো কি হ'ব 6.666 এই 6 উলিয়াই থাকিব হেগনে ডট দিছো সো এটো দিবা কি ইকুৱেশ্যন নাম্বাৰ 2 এতিয়া কি কৰিবা ইকুৱেশ্যন 2 মানে সমীকৰণ 2 বিয়োগ সমীকৰণ 1 কৰিবা ইয়াত লিখিবা সমীকৰণ এনেকৈ ইংলিশত লিখিবা এখিনি ইকুৱেশ্যন 2 মাইনাস ইকুৱেশ্যন 1 বা তুমি অসমীয়াত এনেকৈ লিখিব পাৰা সমীকৰণ 2 ৰ পৰা সমীকৰণ 1 বিয়োগ কৰি তোমালোকে ইয়াৰ পিছত এইখিনি লিখিবা সমীকৰণ 2 মাইনাস 1 বা ইংলিশতো যদি লিখিব খোজা তোমালোকৰ স্কুলত যদি মানি লয় তেতিয়ালে ইংলিশতো লিখিব ইকুৱেশ্যন 2 মাইনাস 1 আৰু যদি এইটো নহয় তোমালোকে এনেকুৱা অসমীয়াত লিখিবা সমীকৰণ 2 মাইনাস 1 সো সমীকৰণ 2 টো আমাৰ কি দি আছে চোৱা সমীকৰণ 2 কি দি আছে সমীকৰণ 2 এইটো দি আছে সমীকৰণ 2 কি দি আছে 10x ইকুৱেল কিমান দি আছে 6.666 কি কৰিছো সিম্পলি এই লাইনটো ইয়াত লিখি দিছো ওকে ইয়াৰ পিছত সমীকৰণ 1 টো কি দি আছে চোৱা সমীকৰণ 1 টো কি দি আছিল x ইকুৱেল 0.666 ইয়াতো ডট হ'ব সৰি ভুল হৈছিল ডট দিয়া নাই ইয়াৰ পিছত এইটো কি কৰিবা বিয়োগ কৰিবা সো ইয়াতে বিয়োগ কৰা 6 ৰ পৰা 6 গলে 0 6 ৰ পৰা 6 গলে 0 6 ৰ পৰা 6 গলে 0 দশমিক আহি গল আৰু 6 ৰ পৰা 0 গলে 6 আৰু ইফালে 10x ৰ পৰা x গলে মানে 10টা x ৰ পৰা এটা x গলে কিমান থাকিব তোমাৰ 9x কি কৈছে 10টা x ৰ পৰা এটা x বিয়োগ কৰিছা মানে 10টা x ৰ পৰা এটা x বাদ দিছা তোমাক কি আহিল 9x মানে 9টা x বাকি থাকিল এইখিনি আহিল ইয়াৰ পিছত তোমালোকে কি কৰিবা 9x ইকুৱেল 6 ইফালে তোমাৰ 6 বাকি থাকিল চোৱা সো এতিয়া কি কৰিবা x টো বাওফালে ৰাখিবা আৰু 6 ইফালে আছে আৰু এই 9 টো ইফালে লৈ যাবা সো 9 টো তুমি চোৱা ইফালে যেতিয়া লবা কি হ'ব সো ইফালে যেহেতু পূৰণ আছে সো সমান চিহ্নৰ ইফালে গেলে তোমাৰ হৰণ হৈ যাব সেইকাৰণে 6 ৰ লগত আমি এইটো 6 ৰ লগত এই 9 টো হৰণ কৰিছো কাৰণ এই 9 টো কিন্তু এই x ৰ লগত এই x যেটো আছে এই x ৰ লগত 9 টো পূৰণ হৈ আছে হা সেইকাৰণে আমি কি কৰিছো এই 9 টো যেতিয়া সমান চিহ্নৰ বাওফালে লৈ গৈছো তেতিয়া 9 টো অটোমেটিকলি হৰণ হৈ গৈছে 9 টো হৰণ হৈ যাব বুজিছা এইটো এটা বেসিক ৰুল হয় তোমালোকে নিশ্চয় গম পোৱা ইয়াৰ পিছত তোমাৰ x ইকুৱেল তোমাৰ 6 9 এৰে হৰণ কৰিব লাগে তো 6 তোমাৰ কিহেৰে যায় 3 ৰে যায় 6 3 ৰে কেইবাৰ যায় 3 2 গুণ 6 3 2 গুণ 6 আৰু 3 3 গুণ 9 সো এইটোৱে হল তোমাৰ p/q আহি এইটোৱে आंसर x ইকুৱেল 2/3 ওকে আশা কৰো তোমালোকে এইটো বুজি পাইছা এতিয়া নেক্সট কোৱেশ্চনটো চাও 2 নম্বৰ কি কৈছে 2 নম্বৰত চোৱা 2 নম্বৰত কি কৈছে 0.5
7 7ৰ ওপৰত বাৰ অনলি 4ৰ ওপৰত নাই কিন্তু তো ইয়াৰ সলিউশন লিখো সেম লিখিবা কি কৰিবা ধৰা হল x ইকুয়াল 0.47 বার এই 7 বাৰক আমি কেনেকৈ লিখিব পাৰি এটো নেক্সট লাইনত লিখিম x ইকুয়াল 0.4777 ডট 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 আমাৰ 7 ৰ ওপৰত আছে এইগনে খালি 7 টো ৰিপিট হৈছে বুজিছা এটো তোমালোকে কি দিবা সমীকৰণ নাম্বাৰ 1 ইয়াৰ পিছত কি কৰিবা দুয়োফালে 10 এৰে পূৰণ কৰিবা 10 এৰে মাল্টিপ্লাই কৰিবা সো 10 এৰে কিয় মাল্টিপ্লাই কৰিবা সোৱা এই বাৰটো এটা সংখ্যাৰ ওপৰত আছে সেইকাৰণে 10 এৰে আৰু দুটা সংখ্যাৰ ওপৰত থাকিলে আমি 100 এৰে মাল্টিপ্লাই কৰো ওকে সো ইয়াত তলত লিখিবা দুয়োফালে 10 এৰে পূৰণ কৰি 2 এৰে 10 এৰে দুয়োফালে পূৰণ কৰিবা সো কি আহিব ইয়াত 10 ইনটু x ইকুৱেল 10 ইনটু 0.4777 ডট 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 সোৱা এইটো যেটো ইকুৱেশ্যন আছে এই ইকুৱেশ্যনটো ইয়াতে আমি দুয়োফালে খালি 10 এৰে মাল্টিপ্লাই কৰিছো সোৱা 10 এৰে মাল্টিপ্লাই কৰিছো ইয়াত 10 এৰে মাল্টিপ্লাই কৰিছো আৰু ইয়াতো 10 এৰে মাল্টিপ্লাই কৰিছো চাইছা 10 এৰে মাল্টিপ্লাই কৰাৰ পিছত কি আহিব সোৱা ইয়াত কি আহিব 10x ইকুৱেল 10 এৰে মাল্টিপ্লাই কৰিছা সেইকাৰণে দশমিক 1 ঘৰ পিছুৱাই যাব যে 100 ৰে কৰিলো হয় তো এই দশমিকটো 2 ঘৰ গল হয় যেহেতু 10 এৰে মাল্টিপ্লাই কৰিছো এটা 0 আছে সেইকাৰণে এই দশমিকটো 1 ঘৰ পিছুৱাই যাব কি হ'ব 4.777 ডট 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 তো এটো কি দিবা ইকুৱেশ্যন নাম্বাৰ 2 দিবা সমীকৰণ নাম্বাৰ 2 এতিয়া কি লিখিবা সমীকৰণ 2 ৰ পৰা 1 বিয়োগ কৰি লিখিলা সমীকৰণ 2 - 1 সো তোমালোকে ইয়াত চাও সমীকৰণ 2 টো কি দিয়া আছে সোৱা ইয়াত এইটো হল সমীকৰণ 2 এইটো সমীকৰণ 2 সমীকৰণ 2 কি দিয়া আছে 10x লিখিলা সেম এই ইখিনিও সেম লিখিবা কি আছে 4.777 ডট 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 এতিয়া সমীকৰণ 1 টো কি আছিল সমীকৰণ 1 আছিল আমাৰ x ইকুৱেল তোমালোকে ইয়াত চোৱা সমীকৰণ 1 কি আছিল x ইকুৱেল 0.4777 0.4777 ডট 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 এতিয়া ইয়াক বিয়োগ কৰা 7 ৰ পৰা 7 গলে 0 7 ৰ পৰা 7 গলে 0 7 ৰ পৰা 4 বিয়োগ কৰিলে 3 দশমিক ইয়াত 4 টো আহিল আৰু ইফালে সোৱা 10টা x ৰ পৰা এটা x বিয়োগ কৰিলে তোমাৰ কিমান আহিব 9টা x 9x ইকুৱেল 4.300 আহিল ওকে ইয়াৰ পিছত কি লিখিবা 9x ইকুৱেল 4.3 ইয়াৰ পিছত তোমালোকে সেম পদ্ধতি x ইয়াত 9 ইফালে মাল্টিপ্লাই হৈ আছে 9 টো সমান চিহ্নৰ হফালে ললে কিমান হ'ব পূৰণ হ'ব ইয়াত যেহেতু মাল্টিপ্লাই আছে ইফালে ললে এই সংখ্যাৰ লগত তোমাৰ হৰণ হৈ যাব সো 9x ইকুৱেল 4.3 ডিভাইডেড বাই 9 সো এতিয়া এই আমি দশমিকটো গুছাবৰ বাবে আমি কি কৰিম দশমিকটো গুছাবৰ বাবে আমি তলত 10 এৰে পূৰণ কৰি দিম তলত যেতিয়া 10 এৰে পূৰণ কৰিম তেতিয়া কিন্তু তোমাৰ এই দশমিকটো উঠি যাব এই দশমিক উঠি তলত 10 আহিব বুজিছা ইয়াৰ পিছত কি কৰিবা সোৱা 43/90 আহিল x ইকুৱেল 43/90 আমাৰ আহিল তো এটো আৰু হৰু বনাব নালাগে আমাৰ কিতাপৰ এনসাৰত ইটোৱে দিয়া আছে x ইকুৱেল 43/90 সো এনেকৈ কৰিবা সো আটাফৰু বুজি পাইছা যদি বুজি পাইছা ভিডিওটো লাইক কৰি দিবা আৰু কমেন্টত খুদিবা কোনটো বুজা নাই মই সকলো কমেন্টৰ ৰিপ্লাই দিও আৰু বিশেষ এটা কমেন্ট হলে মই সেই কমেন্টৰ ওপৰত ডেডিকেটেড ভিডিও বনাও ওকে এতিয়া আহিল আমাৰ 3 নম্বৰটো ওকে 0.001 বার এতিয়া সোৱা তিনিটাৰ ওপৰত বাৰ আছে ওকে সো এইটো অলপ বেলেগ হ'ব সো কি লিখিয়া সলিউশন কি লিখিলা ফাৰ্স্টতে কি লিখিবা ধৰা হল এইটো যেটো কোৱেশ্যনত দিয়া আছে সেইটো লিখিবা x ইকুৱেল এইটো যেটো দিয়া আছে কোৱেশ্যনত সেইটো x লিখিবা ধৰা হল x ইকুৱেল 0.1001 বার এতিয়া সোৱা তোমালোকে এই x ইকুৱেল এই 0.001 কি লিখিব পাৰিবা 0.001 তোমালোকে এনেকৈ লিখিব পাৰিবা এইটো ডট ডট উলিয়াই থাকিব আৰু এইটো কি দিবা সমীকৰণ নাম্বাৰ 1 এইবাৰ কি কৰিবা এইবাৰ দুয়োফালে কি কৰিবা 1000 ৰে পূৰণ কৰিব লাগিব 1000 ৰে মাল্টিপ্লাই কৰিব লাগিব কিয়নো ইয়াত তিনিটা সংখ্যাৰ ওপৰত চোৱা তোমাৰ বাৰ চিনটো তিনিটা সংখ্যাৰ ওপৰত আছে
এই বাৰ চিনটো যিটো এই বাৰ চিন এইটো তিনিটা সংখ্যাৰ ওপৰত আছে, সেইকাৰণে তোমাৰ 1000ৰে পূৰণ কৰিব লাগিব দুয়োফালে। বুজিছা? কি লিখিলা? দুয়োফালে 1000ৰে পূৰণ কৰি যিটো ইকুৱেশ্যন 1 আছে এইটোতে তুমি ইফালে 1000ৰে পূৰণ কৰিবা, ইফালেও 1000ৰে পূৰণ কৰিবা। কি আহিব? 1000 ইনটু x ইকুৱেল 1000 ইনটু 0.001 ডট ডট এইটো উলিয়াই থাকিব। কিন্তু ইয়াৰ পিছত কি হ'ব চোৱা, ইফালে কি হ'ব 1000x এইটো পূৰণ কৰিলে এইটো আহি যাব। আৰু চোৱা ইয়াতে যিহেতু তিনিটা শূন্য আছে 1 2 3টা, সেইকাৰণে এই দশমিকটো 3 ঘৰ পিছত যাব, 1 ঘৰ 2 ঘৰ 3 ঘৰ ইয়াত আহি যাব। অ'কে, থাকিব 1.001001001 এনেকৈ ডট ডট ওলাই থাকিব। এইটোক কি দিবা? সমীকৰণ নম্বৰ 2। সমীকৰণ 2 দিয়াৰ পিছত ইয়াত কি লিখিবা? সমীকৰণ 2 বিয়োগ 1। সমীকৰণ 2টো কি দিয়া আছে চোৱা, এই সমীকৰণটো এইটো সমীকৰণটো এইটো সেম ইয়াত লিখিবা, 1000x ইকুৱেল 1.001001001 ডট ডট ডট। আৰু সমীকৰণ 1টো এতিয়া কি আছিল চোৱা, সমীকৰণ 1 ওপৰত লিখিছোঁ চোৱা, কি দি আছে? x ইকুৱেল 0.001001001। সমীকৰণ 1টো কি আছে? x ইকুৱেল 0.001001001 ডট ডট ডট। এতিয়া তোমালোকে এইটো বিয়োগ কৰা। চ' 1ৰ পৰা 1 বিয়োগ কৰিলে 0, 0ৰ পৰা 0 0, 1ৰ পৰা 1 0 0 0 0, এইখিনি মাইনাছ কৰিব 0 আহিব, ইয়াতেও 0 আহিব। চ' ইয়াত বাকী কি থাকিল? 1। আৰু ইফালে কিমান থাকিব? 1000টা xৰ পৰা এটা x যেতিয়া বিয়োগ কৰিবা তেতিয়া তোমাৰ কি থাকিব? 999x। এইখিনি বাকী থাকিব ন? ইয়াৰ পিছত কি লিখিবা? 999x ইকুৱেল 1। এতিয়া কি কৰিবা? x আমাৰ লাগে, চ' xটো ৰাখিবা, x ইফালে ৰাখিবা। আৰু এইখিনি যিহেতু ইয়াত মাল্টিপ্লাই হৈ আছে, পূৰণ হৈ আছে, সেইকাৰণে সমান চিহ্ন সফালে লোৱাৰ লগে লগে এইটো হৰণ হৈ যাব। চ' কি ল'লা? 1 ডিভাইডেড বাই 999। আৰু এইটোৱে তোমালোকৰ এনচাৰ, য'ত p বাই q ইকুৱেল 1/999 হ'ল আৰু q নট ইকুৱেল 0 হৈছে। এইটোৱে তোমালোকৰ এনচাৰ। বুজিছা? ইয়াৰ পিছত কুৱেশ্যন 4 নম্বৰ কি দি আছে? 4 নম্বৰ দি আছে 0.54 ওপৰত বাৰ। তো সলিউশ্যন কি লিখিবা? সলিউশ্যন সেম একেদৰে এইটো ধৰি ল'বা, এইটো x ধৰি ল'বা। কি লিখিবা? ধৰা হ'ল x ইকুৱেল 0.54। চ' এই 0.54ক কি লিখিব পাৰি? নেক্সট লাইনত লিখা x ইকুৱেল 0.545454 ডট ডট ডট। এইটোত কি দিবা? সমীকৰণ নম্বৰ 1। ইয়াৰ পিছত কি কৰিবা? যিহেতু দুটাৰ ওপৰত তোমাৰ বাৰ চিনটো চোৱা, এই বাৰ চিনটো দুটাৰ ওপৰত আছে, সেইকাৰণে কি কৰিবা? 100ৰে মাল্টিপ্লাই কৰিব লাগিব দুয়োফালে। এইটো মাইণ্ডত ৰাখিবা। যদি এটা সংখ্যাৰ ওপৰত থাকে তেনেহ'লে 10ৰে, যদি দুটা সংখ্যাৰ ওপৰত থাকে তেনেহ'লে 100ৰে 3টা থাকিলে, মানে যিমান সংখ্যাৰ ওপৰত থাকিব সিমানকেইটা 1ৰ পিছত 0 বেছিৰে মাল্টিপ্লাই কৰিব লাগিব। বুজি পাইছা? চ' ইয়াত 10ৰে মাল্টিপ্লাই কৰা নহয়, 100ৰে, চৰি, 100 ইনটু x ইকুৱেল 100 ইনটু 0.545454 ডট ডট ডট। চ' এতিয়া মাল্টিপ্লাই কৰা 100 ইনটু x কি হ'ব? 100x ইকুৱেল। চ' ইয়াত 100ৰে এইটো পূৰণ কৰিলে তুমি চোৱা, যিহেতু দুটা 0 আছে সেইকাৰণে দশমিকটো 1 ঘৰ 2 ঘৰ পিছত যাব। 54.5454 ডট ডট ডট। এইটো তুমি কি দিবা? সমীকৰণ নম্বৰ 2। এতিয়া কি কৰিবা কোৱাচোন? এতিয়া হয়তো তোমালোকে নিশ্চয় বুজি পাইছা কি কৰিব লাগিব। সমীকৰণ 2ৰ পৰা সমীকৰণ 1টো বিয়োগ কৰিব লাগিব। তো লিখা সমীকৰণ 2 বিয়োগ 1। সমীকৰণ 2টো কি দি আছে? 100x ইকুৱেল 54.5454 ডট ডট। আৰু সমীকৰণ 1টো কি দি আছে চোৱা, সমীকৰণ 1টোত কি দি আছে? 0.545454 লিখা x ইকুৱেল 0.5454 ডট ডট ডট। আৰু তোমালোকে এইটো মাইনাছ কৰাৰ সময়ত দশমিকটোত এইটো মনত ৰাখিবা, এই দশমিক যিটো থাকিব পইণ্ট, সেইটো একে সেম লাইনত থাকিব লাগিব। বুজিছা?
যদি আগত নাথাকে সেইটো সন্মুখত ৰাখিবা আৰু এনেকৈ ছেম লাইনত ৰাখি তোমাৰ মাইনাছ কৰিব লাগিব। বহুত ষ্টুডেণ্ট এইখিনি নাজানে, চ' এইখিনি কৈ দিলোঁ। চ' চোৱা 100x পৰা এটা x মাইনাছ কৰিলে তোমাৰ কি থাকিব, মানে 100ৰ পৰা 1 মাইনাছ কৰিলে কি থাকিব 99x ইকুৱেল চোৱা 4ৰ পৰা 4 গ'লে 0, 5ৰ পৰা 5 গ'লে 0, 4ৰ পৰা 4 গ'লে 0, 5ৰ পৰা 5 গ'লে 0 আৰু দশমিক ছেম, চিধা চিধা দশমিক আহি যাব, বুজিছা। ইয়াৰ পিছত 4ৰ পৰা 0 গ'লে 4 আৰু 5 ছেম আহি গ'ল। ইয়াৰ পিছত কি লিখা 99x ইকুৱেল 54 থাকিল। পইণ্টৰ পিছত 0 এইবোৰ ভেলু নাই জানাই। অ'কে, ইয়াৰ পিছত তুমি ইয়াত x লাগে, অনলি আমাৰ x2 লাগে, সেইকাৰণে কি কৰিম অনলি x ৰাখিম আৰু এই 99টো যিহেতু পূৰণ হৈ আছে এইটো সমান চিহ্নৰ সফালে লৈ যাম। সমান চিহ্নৰ সফালে লোৱাৰ লগে লগে এইটো হৰণ হৈ যাব, বুজিছা। লিখা x ইকুৱেল 54 ডিভাইডেড বাই 99। আকৌ কৈ দিছোঁ 99 ইয়াতে ডিভাইড কেনেকৈ হ'ল এইটো এটা চোৱা ছাইডত কৰি দি আছোঁ। তুমি 99x ইকুৱেল 54 কৰা, দুয়োফালে যদি তুমি 99ৰে হৰণ কৰি দিয়া, চ' এই 99 কেঞ্চেল থাকিব, বাকী থাকিব x আৰু ইফালে তোমাৰ 54/99 থাকি যাব। অ'কে, ইয়াৰ পিছত তোমালোকে চোৱা এইটো কিন্তু হৰণ যাব। এতিয়া ইয়াতো তুমি এনচাৰখিনি ৰাখিব পাৰা, কিন্তু যদি কোৱা নহয় মই আৰু ইয়াত ৰাখিলেও তোমাৰ এনচাৰটো ৰাইট হ'ব, কিন্তু তুমি যদি কোৱা নহয় মই আৰু হৰণ কৰিম, চ' তোমালোকে হৰণ কৰিব পাৰা। চোৱা 54ক তোমালোকে কিহেৰে হৰণ যায়, 54 আৰু 99 কি বস্তু ছেম হৰণ যায়। তুমি ইয়াত চোৱা 9ৰে কিন্তু হৰণ যায়, 9ৰে 99ক 99ক কিমান বাৰ যায় 11 বাৰ, আৰু 9ৰে 54ক কিমান বাৰ যায় 6 বাৰ। 9 6 গুণ 9 6 গুণ 54, চ' 6/11 তোমাৰ এনচাৰ এইটোৱে হৈ যাব। এইটো আমাৰ p/q আহি থৈছে, য'ত p ইকুৱেল 6 এণ্ড q ইকুৱেল 11, য'ত নট ইকুৱেল 0। এইটোৱে আমাৰ এনচাৰ, এইখিনি লিখিলেই হ'ব। অ'কে ষ্টুডেণ্টে, এতিয়া আমাৰ কুৱেশ্যন 5 নম্বৰত কি দি আছে 0.59 বাৰ। চ' এইটো এগেইন ছেম প্ৰক্ৰিয়াৰে তুমি ধৰি ল'বা, ধৰা হ'ল x ইকুৱেল 0.59 বাৰ। চ' আমি 9 বাৰক আকৌ কেনেকৈ লিখিব পাৰিম, চোৱা x ইকুৱেল 0.5999 ... আমি এনেকৈ লিখিব পাৰিম, আৰু এইটোক কি দিবা সমীকৰণ নম্বৰ 1 দি দিবা। ইয়াৰ পিছত কি কৰিবা, দুয়োফালে 10ৰে পূৰণ কৰিবা, কাৰণ ইয়াত চোৱা এটাৰ ওপৰত বাৰ আছে। চ' কি কৰিবা দুয়োফালে 10ৰে পূৰণ কৰি লিখিলা, দুয়োফালে 10ৰে পূৰণ কৰাৰ পিছত কি আহিব, ইফালে চোৱা 10 × x ইকুৱেল 10 × 0.5999 ... চ' এইটো মাল্টিপ্লাই কৰা। চ' 10ক পূৰণ কৰিলে কি আহিব 10x ইকুৱেল, ইয়াত যিহেতু 10 আছে এটা 0, সেইকাৰণে দশমিক ইয়াৰ পৰা এঘৰ পিছুৱাই যাব, কি হ'ব 5.999 ... এইটো দিবা ইকুৱেশ্যন নম্বৰ 2। এতিয়া কি কৰিবা, ইকুৱেশ্যন 2 মাইনাছ ইকুৱেশ্যন 1 কৰিব লাগিব, মানে সমীকৰণ 2ৰ পৰা সমীকৰণ 1 বিয়োগ কৰিব লাগিব। ত' ইয়াত লিখা সমীকৰণ 2 বিয়োগ 1। সমীকৰণ 2ৰ পৰা 1 বিয়োগ কৰিলে কি হ'ব, চোৱা সমীকৰণ 2 নম্বৰটো ইয়াত ছেম লিখিবা, এইটো যিহেতু সমীকৰণ 2 ছেম লিখিবা 10x ইকুৱেল 5.999 ... 1 x ইকুৱেল 0.599 ... এতিয়া তোমালোকে ইয়াত বিয়োগ কৰা, 9ৰ পৰা 9 গ'লে 0, 9ৰ পৰা 9 গ'লে 0, 9ৰ পৰা 5 গ'লে 4, দশমিক 5ৰ পৰা 0 গ'লে তোমাৰ 5 থাকিব, আৰু ইয়াত 10x - x কৰিলে তোমাৰ কি আহিব 9x, মানে 10টা xৰ পৰা এটা x গ'লে 9টা x থাকিব। অ'কে, ইয়াৰ পিছত ছেম আৰু তলত লিখিবা কি 9x ইকুৱেল 5.4, আৰু এই 0 কেইটা লিখাৰ কোনো প্ৰয়োজন নাই। অ'কে, ইয়াৰ পিছত লিখিলা x ৰাখিলা আৰু 9টো সফালে লৈ যাবা, 5.4 ডিভাইডেড বাই 9, 5.4 ডিভাইডেড বাই 9 হ'ল। চ' ইয়াত এই দশমিকটো আমি গুচাব লাগে। চ' ইয়াৰ বাবে কি কৰিবা 54 লিখিলা, তলত যেতিয়া তুমি 10ৰে মাল্টিপ্লাই কৰি দিবা, এই 10ৰে মাল্টিপ্লাই কৰাৰ লগে লগে এই দশমিক চিহ্নটো কিন্তু উঠি যাব। চ' 10ৰে মাল্টিপ্লাই কৰাৰ পিছত তোমাৰ কি আহিল 54 ডিভাইডেড বাই 90। অ'কে, তোমালোকে এইখিনি লিখিলেও কিন্তু হৈ যাব। তোমালোকে যদি পৰীক্ষাত সময় নোপোৱা যে নহয় মই এইখিনি ৰাখিম, এইখিনিতেও কিন্তু হৈ যাব, কিন্তু এইটো আৰু আমি হৰণ কৰি সৰু কৰিব লাগে, সৰু কৰিব পাৰি মানে। চ' সৰু কৰিব পাৰি যদি আমি হৰণ কৰি সৰু কৰাৰ চেষ্টা কৰিম।
চ' তোমালোকে ইয়াত চোৱা 90ক তোমাৰ কিহেৰে হৰণ যাব ফাৰ্ষ্টত তোমাৰ 2ৰে যোৱা 2ৰে কিমান যাব ফাৰ্ষ্টত 45 বাৰ আৰু এইটোক 2ৰে কিমান যাব 27 বাৰ ওকে এতিয়া কি আহিল 27/45 বাকি থাকিল 9 3 গুণ 27 9 5 গুণ 45 তো এনসারটো কি আহিল 3/5x ইয়াক আৰু আমি হৰণ কৰিব নোৱাৰো ইয়াত হয় য'ত চোৱা p ইকুৱেল কিমান আহিছে 3 q ইকুৱেল 5 এইখিনিয়ে তোমাৰ এনসার এইখিনি লিখিলে তোমাৰ হৈ যাব ওকে আশা কৰো বুজি পাইছা ইয়াৰ পিছত ষ্টুডেন্ট আমাৰ নেক্সট 6 নম্বৰ কি কৈছে 0.345 34 ৰ ওপৰত বাৰ দিয়া সো এগেইন তোমালোকে সেম পদ্ধতি লিখিবা ধৰা হল x ইকুৱেল 0.345 45 ৰ ওপৰত বাৰ চিন এটা দি দিবা ওকে সো এতিয়া 345 এটো বাৰ চিন যেতিয়া দিলা এটোক আমি কেনেকৈ লিখিব পাৰিম এটো নেক্সট লাইনত লিখিম আমি x ইকুৱেল 0.345 ডট 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 এই 45ক আমি এনেকে ৰিপিট হৈ আছে সেই কাৰণে কি লিখিছো 0.3445 এনে ডট 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 অখিম লৈকে যাব আৰু এটো কি দিবা সমীকৰণ নম্বৰ 1 ইয়াৰ পিছত কি কৰিবা যেহেতু দুটাৰ ওপৰত বাৰ চিনটো দুটাৰ ওপৰত আছে সেই কাৰণে একৰে দুইফালে পূৰণ কৰিবা লিখা একৰে দুইফালে পূৰণ কৰি দুইফালে 100 ৰে পূৰণ কৰিবা সো দুইফালে 100 ৰে পূৰণ কৰাৰ পিছত তোমাৰ কি আহিব ইয়াত 100 ইনটু x ইকুৱেল 100 ইনটু 0.34545 ডট ডট এটো কিন্তু এনেকৈ আহি যাব ইয়াৰ পিছত এটো মাল্টিপ্লাই কৰাৰ পিছত কি আহিব 100x ইকুৱেল দুটা জিরো আছে যেহেতু সেই কাৰণে এই দশমিকটো দুই ঘৰ পিছত যাব এক ঘৰ দুই ঘৰ পিছত গুছি যাব ওকে তো কি হ'ব 34.54545 ডট ডট এনেকৈ ওলাই থাকিব এইটো নাম্বাৰ দিবা ইকুৱেশ্যন নম্বৰ 2 ইয়াৰ পিছত লিখিবা সমীকৰণ 2 - 1 সমীকৰণ 2 - 1 লিখাৰ পিছত সমীকৰণ 2 টো লিখিলো 10 ইকুৱেল 3.4545 ডট ডট ইয়াৰ পিছত সমীকৰণ 2 টো কি আছিল 0.34545 এনেকুৱা আহিল ওকে আৰু ইফালে আহিব x সো 100x ৰ পৰা x গলে 99x তোমাৰ থাকিব আৰু ইয়াত 5 ৰ পৰা গলে 0 4 ৰ পৰা 4 গলে 0 5 ৰ পৰা 5 গলে 0 4 ৰ পৰা 4 গলে 0 5 ৰ পৰা তোমাৰ 3 গলে কিমান হ'ব দশমিক আছে সেম দশমিক 4 3 আহিল ইয়াৰ পিছত কি লিখিবা 99x ইকুৱেল কি বাকি থাকিল এইটো 334.2 ইয়াৰ পিছত আমি 99 টো ইফালে লৈ যাম সো x ইকুৱেল 34.2 ডিভাইডেড বাই 99 আহিল ইয়াৰ পিছত আমি এই দশমিকটো যেটো দশমিক আছে এই দশমিকটো উঠাম সো এইটো উঠাৰ বাবে আমি তলত 10 এৰে মাল্টিপ্লাই কৰি দিম x ইকুৱেল 342 ডিভাইডেড বাই 99 ইনটু 10 যেতিয়া আমি 10 এৰে মাল্টিপ্লাই কৰিম এই ওপৰৰ দশমিকটো ইয়াৰ পৰা গুছি যাব ওকে ইয়াৰ পিছত লিখিম x ইকুৱেল 342 ডিভাইডেড বাই 99 0 এতিয়া আমি এইখিনি তো ৰাখিব পাৰো কিন্তু ইয়াক যদি হৰণ যায় তে আমি হৰণো কৰিব লাগিব তো এইটো অলপ হৰু কৰি দিলে হৰণ কৰিব অলপ আৰু বেছি ভাল হয় তো কৰি আছো সো প্ৰথমে চোৱা 342 ডিভাইডেড বাই 990 কিহেৰে হৰণ যায় 2 এৰে যাব চোৱা ইয়াত 2 আছে সো 2 এৰে যায় 3ক যায় একবাৰ 14 14 7 14 1 14 আৰু 1 171 থাকিল আৰু ইয়াত কিমান যাব 2 এৰে 4 2 গুণ 8 19 19ক 2 এৰে কেইবাৰ যায় 9 বাৰ 18 আৰু 10 5 171ক তোমাৰ 9 এৰে যাব কিমান বাৰ 171ক 9 এৰে হৰণ কৰিলে যাব 19 বাৰ 495ক 9 এৰে তোমাৰ 55 বাৰ যায় সো তোমালোকৰ ইয়াৰ পিছত এনসারটো এইখিনিয়ে হ'ব ইয়াত আৰু হৰণ না যায় সো x ইকুৱেল 19/55 এইটোৱে তোমালোকৰ ফাইনাল এনসারটো হৈ যাব আৰু যদি তোমালোকে এতিয়া চোৱা 7 নম্বৰটো
32.1235 ওপৰত বাৰ 35 ওপৰত আৰু বাৰ আছে সো এইটো সেম লিখিবা সলিউশন ধৰা হল x ইকুৱেল 32.1235 ইখিনি x ধৰি লবা ওকে x ধৰাৰ পিছত তোমালোকে এইটো আৰু এবাৰ আৰু এনেকৈ লিখিব পাৰা x সেম ৰাখিবা 32.12 এই 35 ক আমি কেনেকৈ লিখিব পাৰি 35 ডট 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 এনেকৈ 35 টো ৰিপিট হৈ আছে আৰু এটো কি দিবা সমীকৰণ নম্বৰ 1 সমীকৰণ নম্বৰ 1 দি দিবা ইয়াৰ পিছত কি কৰিবা দুয়োফালে 100 তে মাল্টিপ্লাই কৰিবা কাৰণ এই বাৰ চিনটো দুটা সংখ্যাৰ ওপৰত আছে এইকাৰণে তোমালোকে কি লিখিবা দুয়োফালে 100 তে মাল্টিপ্লাই কৰি দুয়োফালে 100 তে পূৰণ কৰি সো দুয়োফালে 100 তে পূৰণ কৰিলে কি হ'ব সো তোমালোকে ইয়াতো 100 তে পূৰণ কৰিব লাগিব ইয়াতো 100 তে পূৰণ কৰিব লাগিব আৰু ইয়াতো 100 তে পূৰণ কৰিব লাগিব সো কৰা 100 into x equal 100 into 32.1235 dot 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 so soa yat 100 into x ki hobo 100x molokor 100x ahi jabo aur 100 ইয়াৰ লগত পূৰণ কৰিলে ইয়াত যেহেতু দুটা 0 আছে সেইকাৰণে এই দশমিকটো দুই ঘৰ পিছুৱাই যাব ইয়াত যাব 32.1235 ডট ডট আৰু এইটো কি দিবা সমীকৰণ নম্বৰ 2 এতে কি কৰিবা সমীকৰণ 2 ৰ পৰা সমীকৰণ 1 বিয়োগ কৰিবা সমীকৰণ 2 টো কি দি আছে এইখিনি লিখা 100x ইকুৱেল ইফালে যিখিনি আছে সেম লিখা 32.1235 ডট 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 আৰু সমীকৰণ 1 টো কি আছিল চোৱা সমীকৰণ 1 কি আছিল 32.1235 ডট 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 এইখিনি আছিল ইয়াৰ পিছত এইটো বিয়োগ কৰা So 100x ৰ পৰা x বিয়োগ কৰিলে তোমাৰ কি আহিব 99x পিছত ইফালে মাইনাস কৰা 5 ৰ পৰা 50 3 ৰ পৰা 30 5 ৰ পৰা 50 3 ৰ পৰা 30 5 ৰ 2 গলে 3 and 3 ৰ পৰা 1 গলে 2 আৰু দশমিক সেম থাকিব 2 ৰ পৰা 2 গলে 0 ইয়াত 1 ৰ পৰা 3 না যায় তো 11 এক ধাৰে লোৱা 11 ৰ পৰা 3 গলে তোমাৰ কি থাকিব 11 ৰ পৰা 3 গলে 8 আৰু ইয়াত কি থাকিল 1 3 ফলে কি থাকিল 99x equal 318023 23 আগত দশমিক আছে ইয়াৰ পিছত কি কৰিবা x টো ইফালে সেম ৰাখিবা আৰু এই 99 টো ইফালে লৈ যাবা আমাৰ কিয়নো আমাৰ x ৰ ভ্যালু 2 হয় ওলাব লাগে সেইকাৰণে x সেপাৰেট ৰাখিম আৰু 99 যেটো পূৰণ হৈ আছে সেইকাৰণে ইফালে লৈ হৰণ হৈ যাব ওকে ইয়াৰ পিছত কি হ'ল 3180.23 divided by 99 1 এতিয়া আমি এই দশমিকটো আমি গুছাব লাগে দশমিকটো গুছাৰ কাৰণে আমি কি কৰিম চোৱা ইয়াত দুই ঘৰ আগত দশমিক আছে এক ঘৰ দুই ঘৰ আগত দশমিক আছে এক ঘৰ দুই ঘৰ আগত দশমিক আছে সেইকাৰণে আমি তলত এখৰে পূৰণ কৰিম 318023 divided by 99 into এখৰে আমি যেতিয়া পূৰণ কৰিম তেতিয়া এই ইয়াত যেটো দশমিক আছে এটো দুই ঘৰ পিছুৱাই যাব এইখন আমি একৰে মাল্টিপ্লাই কৰিছো বুজিছা কাৰণ চোৱা ইয়াত চোৱা 318.23 divided by 99 এটা তলে উপরে যদি তুমি একরে মাল্টিপ্লাই করা তলে উপরে একরে মাল্টিপ্লাই কৰিলে তোমাৰ চোৱা এটো মাল্টিপ্লাই একরে মাল্টিপ্লাই কৰাৰ লগে দুটা 0 আছে এইখন এই দশমিকটো দুই ঘৰ পিছত ইখিনি ইয়াৰ পৰা উঠি ইখিনি যাব আৰু তলত এটো লগত মাল্টিপ্লাই হৈ যাব এইটোৱে লিখিছো ইয়াত শৰ্টকে বুজিছা ইয়াৰ পিছত কি আহিল 318023 divided by 9900 সো আমাৰ এনসারটো তোমালোকে ইয়াতে ৰাখি দিবা এইখিনিয়ে এনসার কিতাপত ইকুৱে এনসার দিয়া আছে সো এইখিনি লৈকে লিখিলে তোমাৰ হৈ যাব সো আশা কৰো বুজি পাইছা সো এতিয়া আমাৰ এটা লাস্ট কোৱেশ্চন আছে কোনটো 8 নম্বৰ সো স্টুডেন্ট এতিয়া 8 নম্বৰ কি দি আছে 8 নম্বৰ 2 সো 0.9
7 7ৰ ওপৰত বাৰ আছে তো সলিউশন কি লিখিবা সেম একেদৰে এতিয়ালৈকে তোমালোকৰ সকলোবোৰ ডাউট ক্লিয়াৰ হৈছে সেম লিখা ধৰা হ'ল এইটো x ধৰি লোৱা x ইকুৱেল 0.37 বাৰ সো আমি 37 এইটো আকৌ এনেকৈ লিখিব পাৰি x ইকুৱেল 0.37 বাৰ মানে কি লিখিব পাৰি 777 ডট 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 আমি একো চেঞ্জ কৰা নাই খালি ইয়াত 7 টু 8 টু চেঞ্জ কৰিছোঁ 7 বাৰ টু 777 তিনবাৰ লিখি ডট 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 দিছোঁ বুজিছা আৰু এইটো দি দিয়া সমীকৰণ নাম্বাৰ 1 ইয়াৰ পিছত কি কৰিবা যেহেতু এটাৰ ওপৰত বাৰ আছে সেইকাৰণে দুয়োফালে 10 পূৰণ কৰা 10x ইকুৱেল 10 পূৰণ কৰিলে এক ঘৰ পিছ হৈ যাব 3.777 ডট 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 এইটো দি দিয়া ইকুৱেশ্যন নাম্বাৰ 2 এতিয়া লিখা সমীকৰণ 2 - 1 দি আছে এইখিনি সমীকৰণ 2 তো এইখিনি সেম লিখা 10x ইকুৱেল 3.77 ডট 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 আৰু সমীকৰণ 1 টো কি আছে চোৱা 0.377 x ইকুৱেল 0.37 ডট 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 377 মানে 7 ডাবল এইকাৰণে ইয়াতো ওপৰত আৰু এটা লিখিবা মানে ডট ডট মানে ইনফিনিটিলৈকে যাই আছে ওকে হেক নহ'ব তো এতিয়া মাইনাছ কৰা সো মাইনাছ কৰিলে 7 ৰ পৰা 7 গ'লে 0 7 ৰ পৰা 7 গ'লে 0 7 ৰ পৰা 3 গ'লে 4 আৰু ইয়াত বাকি থাকিল 3 আৰু ইফালে কি থাকিল 10x - x ইকুৱেল 9x ওকে সো ইয়াত লিখিলা 9x ইকুৱেল 3.400 তো এই 00 তো ভ্যালু নাই ইফালে তো এইখিনি লিখিলেও চলিব ওকে ইয়াৰ পিছত কি লিখিবা x টো ইফালে ৰাখিলা আৰু 9 টো ইফালে লৈ যাবা ইফালে লোৱাৰ লগে লগে হৰণ হৈ যাব 3.4 ডিভাইডেড বাই 9 হল এতিয়া আমাৰ এই দশমিকটো গুচাব লাগিব চোৱা এই দশমিক এটো গুচাব লাগে এই দশমিকটো আমি গুচাব লাগে তো ইয়াৰ বাবে আমি কি কৰিম x ইকুৱেল 3.4 into 9 তলে উপরে আমি 10 এর পূরণ করে দিম তলে উপরে যেটি আমি 10 এর পূরণ করিম তেতে তোমার কি আইব সোয়া 10 এর পূরণ করে দশমিকটো এক ঘর পিছ হয়ে যাব 334 ডিভাইড বাই 90 হয়ে যাব ইয়াৰ পিছত ইয়াক আৰু হৰণ যায় তোমাক কি হেৰে যাব সোয়া 2 এৰে হৰণ কৰা 2 এৰে কিমান বাৰ যাব ইয়াক একবার 3ক একবার হাতে 1 আৰু 4 14ক 2 এৰে তোমাৰ 7 বাৰ যাব আৰু এটুক কিমান যাব পৰব 45 বাৰ সো आंसर কি আহিল 17/45 x equal 17/45 therefore p by q equal 17/45 এইটোৱে তোমালোকৰ आंसर সো স্টুডেন্ট আশা কৰো এই ভিডিওটো তোমালোকক হেল্প কৰিছে যদি হেল্প কৰিছে তো ভিডিওটোত এটা লাইক কৰি দিবা আৰু চেনেলটো অবশ্যই সাবস্ক্রাইব কৰি লবা আৰু ইয়াৰ নেক্সট ভিডিওৰ নেক্সট পাৰ্টত আহি আছে আৰু নেক্সট ভিডিওৰ লিংক এই ভিডিওৰ ডেসক্ৰিপশন বক্সত দি আছে ফুল প্লেলিষ্টৰ সেই প্লেলিষ্টটো চাই তোমালোকে যেটো লাগে হেতু পঢ়ি লবা আৰু কিবা প্ৰবলেম থাকিলে তোমালোকে কিবা যদি প্ৰবলেম থাকে তেতিয়াহলে তোমালোকে মোক কমেন্ট বক্সত থৈ দিবা মই সকলো কমেন্টৰ ৰিপ্লাই দিম আৰু চেনেলটো সাবস্ক্রাইব কৰি লবা কিন্তু হায়াৰ মেটেৰিয়েলটো তোমালোকে এই চেনেলত পাই যাবা সো ধন্যবাদ